Aaron, kuntu. Ron kuntu. Aaron, Ron. তাৰপাছত আহি গ'লোঁ এয়া দুপৰীয়া ভাত ৰান্ধিবলৈ। মাক অলপ সহায় কৰি দিওঁ। বৰষুণৰ বতৰ, চয়াবিন আৰু চিকেনৰ চাটনি বনাবলৈ আহি গ'লোঁ। তাৰ কাৰণে এইবোৰ ৰেডি কৰি লৈছোঁ। চয়াবিনৰ ৰেচিপি দিয়া আছে, সেইবাবে মই বিশেষ একো নকওঁ। তাৰ লগতে চিকেন দুডোখৰ ভাজি লৈছিলোঁ আগতীয়াকৈ। সেই ভজা চিকেনখিনি তাতে এড কৰি দিলেই হ'ল। এয়া কেৰাহী এখনত সকলোখিনি ভাজি ল'ব লাগিব। আগতীয়াকৈ নহৰুখিনি ভাজি লোৱা হ'ল। তাৰপিছত নহৰুখিনি ভাজি ধুনীয়াকৈ চিকেনটো ভজাই থাকে, সেইকাৰণে তাতে পিঁয়াজখিনি দি পিঁয়াজ নহৰু এনেদৰে ভাজি তাতে নিমখ দি দিব লাগিব। ইয়াতে মই কেঁচা নগা ধনিয়া ব্যৱহাৰ কৰিছোঁ। জলকীয়া দি দিছোঁ। জলকীয়া, পিঁয়াজ, নহৰু এনেদৰে গোটেইখিনি ভাজি লৈ অলপ সময় ভজাৰ পিছতে ইয়াত চয়াবিনখিনি দি দিব লাগিব। অলপ ৰঙচুৱা হ'লে চয়াবিনখিনি দি দিলে হ'ল। এইফালে মায়ে ডিম আৰু আলুৰ জালুক দি বনাবৰ বাবে ৰেডি কৰি লৈছে। যিহেতু বৰষুণৰ বতৰ, এনেদৰে খাবলৈ মন গ'ল। এইফালে মই বনাই আছোঁ চয়াবিন আৰু চিকেনৰ চাটনি। সেয়া গোটেইখিনি ভজা হৈ গ'ল। তাৰ ওপৰতে এতিয়া চয়াবিনখিনি দি দিলেই হ'ল। চয়াবিনখিনি দি অলপ সময় ভাজি ল'ব লাগিব। অলপ সময় ভাজি লৈ তাৰ ওপৰতে চিকেনখিনি 1 মিনিটমানৰ কাৰণে দি লৰাই ল'ব লাগিব। অকণ গৰম ভাৱটো হ'লেই হ'ল। এয়া চয়াবিনখিনি দি দিলোঁ। তাৰপিছত চিকেনখিনিও ইয়াতে দি দিম এতিয়া। চিকেনখিনি দি পেলাই অকণমান লৰাই দিলেই হ'ল। তাৰপাছত ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি দিলেই হ'ল। ইয়াতে সকলোখিনি দিয়া আছে। তাতে মই 2টা নগা ধনিয়াৰ পাতো দি দিছোঁ। দুটা পিছত ইউজ কৰিম। এই 2টা মিক্সিত মাৰোঁতেই দি দিছোঁ, টুকুৰা টুকুৰকৈ কাটি ওপৰতে। তাৰপিছত মই মিক্সি বাতিটো দি লৈ এনেদৰে এপাক ঘূৰাই দিলোঁ। হৈয়ে গ'ল। সেয়া চয়াবিন আৰু চিকেনৰ চাটনি ৰেডি হৈ গ'ল। এয়া দুপৰীয়া সাজত আছিলে কণী আলুৰ জালুক দিয়া তৰকাৰী, চয়াবিন চাটনি আৰু কেঁচা বিলাহীৰ চাটনি। ৰঞ্জ ব্লগৰ অন্য এটি ভিডিঅ'লৈ দেখিছেনে? ইমানগাল ল'ৰা ছোৱালী মোৰ। এই গোটেইকেইটা মোৰ খুৰাৰ ল'ৰা ছোৱালী। আজি স্কুল বন্ধ। কিহৰ বন্ধ? ভেৰি গুড, ক'ব জানিছে। গতিকে স্কুল বন্ধৰ কাৰণে সিহঁত গোটেইকেইটা মোৰ ওচৰত। এইটোলৈ দেখিছে নাই? এইটোলৈ জঁপিয়াই আছে আমাৰ এইটোলৈ। ঠিক আছে তেন্তে। এতিয়া ইহঁতকেইটাই এটাই বোলে কৈছে মই গা ধুৱাই দিওঁ ৰণক, এটাই কৈছে মই পাউডাৰ সানি দিম। এতিয়া গতিকে কোনে কি কৰে গা ধুৱাই লওঁ। অ' বাপৰে, মোৰ একেবাৰে আজি আজৰি। এনেও জ্বৰ চৰ্দি হোৱা অৱস্থা নাই। বাপৰে, তোমাক আজি কোনে গা ধুৱাব? ঠিক আছে তেন্তে, চাই থাকিবা ব্লগটো শেষলৈকে। তাৰপাছত আপোনালোকক একেবাৰে সন্ধিয়াহে লগ পালোঁ। সেয়া হৈছে নাৰিকল পিঠা। নাস্তা বনাই আছে ওচৰৰ বাইতা এজনীয়ে। আহি পেলাই মায়ে মাতি আনিলে অকণমান সহায় কৰি দিবলৈ। এয়া আহি তাই নাস্তা বনাই দিছে। যিহেতু মই কালিলৈ যামগৈ, ঘৰলৈ যাওঁতে অলপ লৈ যাবৰ বাবে এয়া খাজুৰি আৰু নাৰিকল পিঠা বনোৱা হৈছে। এইখিনি খাজুৰি তাই ভাজি আছে। প্ৰায় অলপ দেখাই দিলোঁ আৰু হৈ গ'ল। আমি আহি কঠীয়াতলি পাই গ'লোঁ ন? কি চাইছা? আমি কঠীয়াতলি চাৰিআলিত ৰৈছোঁ অকণমান। দেহা বেয়া, ভিডিঅ' কৰিবলৈ মনো নাযায়, তেনেকৈ অকণমান কৰিছোঁ আৰু। এয়াকে আপোনালোকক কালি নাস্তা বনোৱা দেখালোঁ। তাৰপিছৰ পৰা আৰু একোৱে দেখাব পৰা নাই, মানে একো কৰিব পৰা নাই। তাৰপিছত এতিয়া আহিছোঁ আৰু ভাইটিৰ লগতে আহিছোঁ। মাৰো দেহা বেয়া আহিবলৈ, আব্বাৰো স্কুল খোলা, গতিকে আহিব নোৱাৰে। আমি 3টা আহি গ'লোঁ আৰু গোটেইখন এয়া বেডিং। টোপোলা। কিবা এটা কোৱা, মনে আছে ল'ৰাটো, সাৰ পাই গ'ল।
হেল্ল' এভৰিৱান, আহি পালোঁ, আবেলিতে আহি পালোঁ বাৰু। তাৰপিছত আৰু ভিডিঅ' কৰিব পৰা নাই। কাপোৰ কানি সলালোঁ, চাহ তাহও খালোঁ। খাই পেলাই সেই ল'ৰা শুই গ'ল, তাকো শুৱাই দিলোঁ। তাৰপিছত গোটেই ৰুম খেলি মেলি অলপ চলপ চিজিল হ'ল। বাকীখিনি লাহে লাহে চিজিল কৰিম আৰু, গাটো ইমান এটা ভালো নহয়। ঠিক আছে তেন্তে সামৰিছোঁ এইখিনিতে ভ্লগটো। যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেন্তে, বাই বাই।